बे समाव मोनसे ब्रेकिं निउज बिटिआरनि सदर थावनि क'क्राझाराव पिन सिखावनि उदखार हरनि समाव गंसे सना गलानिफ्राय गोबां सना खावना लांदों। जाथायानो जादों क'क्राझार सहर रेलगेटनि साखाथियाव थानाय एमपि जुवेलार मुंनि गंसे सना गलायाव थांनाय हरनि समाव बे गलानिफ्राय बिथां सिखावफोरा गासै 30 निफ्राय 40 लाखसो रांनि सना खावनानै लाङो। खावजानाय गला बिगोमानि मुंखौ समित दास होननानै मिथिहोदों। क'क्राझारनि पुलिस बिफाननि पुलिस अफिसारा जाथाय जानायखौ नायबिजिरफैयो आरो नायदिंफैना सिखावखौ थाबैनो संदाननानै हमनाय जागोन होननानै खोथा होयो। राति जे घटनाটো एमपি জুৱেলাৰ্ছত ঘটিলে এটো আমি মাৰ্চেণ্টৰ কাৰণে বিৰাট চিন্তাজনক হৈছে, কাৰণ আমাৰ ইয়াত যিমান দোকানদাৰ আছে এতিয়া সবেই আমাক ফোন কৰি আছে যে দাদা এইটো কেনেকুৱা হ'ল, কিন্তু এইটোতো আমি ক'ব নোৱাৰিম, এইটোতো এডমিনিষ্ট্ৰেশ্যন পুলিচ ডিপাৰ্টমেণ্টেহে চাব। কিন্তু 2 দিন আগতো আমাক কমপ্লেইন আহিছিল যে আমাৰ ওচৰ ট্ৰেডিঙতো তেনেকুৱা এটা চেষ্টা কৰিছিল, কিন্তু এইটো কৰিব পৰা নাই। কিন্তু আজি এমপি জুৱেলাৰ্ছত যোৱা ৰাতি যিটো তেওঁতে ছাকচেছ হৈ গ'ল, এইটো বিৰাট চিন্তাৰ কথা হৈছে। আমি পুলিচ প্ৰশাসনৰ ওচৰত অনুৰোধ কৰিম যে যিমান সোনকালে পাৰে এই কেছটো সলভ কৰি যি মানুহ ইনভলভ আছে তেওঁক এৰেষ্ট কৰি মানে মালটো ৰিকভাৰ কৰিব লাগে, নহ'লে এই দোকানদাৰ মানে যি এমপি জুৱেলাৰ্ছৰ মালিক তেওঁতৰ বিৰাট ক্ষতি হৈছে। এইটো আমি মানে এতিয়া চিন্তা কৰিব লগা হৈছে। এইটো এতিয়া প্ৰশাসনক অলপ টাইট কৰিব লাগিব, নহ'লেতো টাউনৰ মানুহে বিৰাট মানে খং হৈ আছে। এতিয়া আমি আজি আমাৰ এটা ডেলিগেশ্যন আজি বা কালি আমি এছ পি ছাৰৰ লগত মিট কৰিম। ৰাতিপুৱা 9:30 যেতিয়া মোৰ ষ্টাফটো আহে দোকান খোলাৰ পিছতে চাইছে দেখিছে যে এনেকুৱা অৱস্থা। তাৰপিছত মোক ফোন কৰিলে, মই আহিলোঁ। তাৰপিছত মই আহি কিনে থানাত ফোন কৰিলোঁ, অ' চি ছাৰক ফোন কৰিলোঁ। তাৰপিছত আহিলে DSP ছাৰ আহিলে, এতিয়া ইনভেষ্টিগেশ্যন কৰি আছে। খুলি কিনে গেছ লাইটত গেছ দি কাটি লৈ গৈছে চব। পিছফালে দি সোমাইছে, এইটো দেখা যায়। কিন্তু 4টামান লোহাৰ দৰজা কাটিছে। 4টা মূল্য আচলতে আপোনাৰ 30-40 লাখ টকামান হ'ব। এইটো আমি কেনেকৈ এইটো প্ৰশাসনে জানিব। প্ৰশাসন ডিউটি থাকিলেতো এনেকৈ হ'ব নোৱাৰে। এতিয়া প্ৰশাসন কি আছিল না আছে এইটো প্ৰশাসনে জানে, আৰু আমাৰতো পিছফালৰ পৰা ভাঙি ওলাইছে এইটো আমি জানো। আপুনি কোকৰাঝাৰৰ যিহেতু চুৰি কাণ্ড এইবিলাক বন্ধ কৰিব লাগে, বন্ধ হ'ব লাগে, আৰু এইবিলাক কাৰণে প্ৰশাসন কটকটীয়া হ'ব লাগে, সেইকাৰণে এনেকৈ হ'ব নালাগে। এনেকৈ হ'লে মানুহৰ জীৱনটোতো মৰি যোৱাৰ নিচিনা হয় না। আমাৰ কিমান কাষ্টমাৰৰ গোট জমা যাৱা আছে, এইবিলাক চব আমাৰ ৰিটাৰ্ণ কৰিলে আমি ক'ৰ পৰা কৰিম, এইটোতো মোৰ এতিয়া টেনশ্যন হৈ আছে। বটতো লৈছে আৰু এইবিলাকো কৰিব লাগিব, এক্সট্ৰা কৰি দিব লাগিব। এইটো আমাৰ এতিয়া কেপাচিটি নাই, এনেকৈ চলি আছে। এইটোৱে কৈছোঁ, এনেকৈ কেনেকৈ চলিব। আমিতো বহুত কষ্ট কৰি ইমানখিনি আহিছোঁ না। বেংকৰ পৰা লোন লোৱা থাকে, বহুত মোটামুটি 12 ঘণ্টা 13 ঘণ্টা ডিউটি কৰোঁ বিজনেছত। তাৰপিছতে এনেকুৱা অৱস্থা হৈছে। অলপ নজৰ দি ক'লে প্ৰশাসনৰ পৰা বা ডিউটি কৰিলে অলপ এইটো কমিব, আৰু এইটো প্ৰশাসনৰ ওপৰতো কমিব, আৰু সাধাৰণ পাব্লিক অলপ জাগ্ৰত থাকিব লাগিব। এইটো মোৰ নাম সমিত দাস। नोंथांनाव हान्थु सिं गोदोना आखाइनि आसि सिंस्रि दाफोना सानाय आफादावनि सानाय आथिं मिजुनाय सानाय खर' जरा सानाय आथिं फारनैबो बोलो मोनै जानजि सानानै आथिङाव साहैनाय जायखिजाया गोजामनिफ्राय गोजाम सानाय जादोंब्ला नोंथांमोना जिंगासिनो नांला। नोंथांमोननि थाखाय खम बेसेनावनो लाबोदों फिल नेचार जइन्ट फेन वेल। बे थाव मालिसखौ फुनोब्लानो नोंथांनि गासै सानाय जेंनाया खारगोन। अब्ला मानोथो गोबाव खालामखो? अर्डार आरो गोबां मोनथिनो थाखाय नैबे जानबुं नङाव फन खालाम 9974030738।